ফোনটো চাও অলপ ইয়ে আজিকালি তো ফোনতে বিজি ইমান কালৰ বিজি কাল লগত বিজি আজিকালি তামান বিজি দেখো বিজি ৰ কালি কি দে জানা কি? কিস দে কিস দে? মানে কি জানা কি সুমা খদি কিমান ভাল লাগো ভাবছো একবাৰ তই কি কয় আমাৰ দিনত ধৰা এই ককলৰ তলত দলঙৰ তলত ৰখি আমি চুমাৰ বাং তুমি ঘৰত দিব পালন কৰাইছা অ তাতে বৰ নিয়ম নাই আজিকালি বা তোৰ দৰে মেনন নহয় চালা নয়নকে এটা ফোন কৰোঁ ৰ সি বা কালিৰ প্ৰগ্ৰেমটো জানে না নাজানে এই নলা তোৰ ফোনটো চুন লগ চলি কল কৰিব লাগে কিয় এটা হকম আছে দিছুন দি নাপন এই নেতা কো দিছুন দি দিনা দে ল ও হেল্ল' ও ভাই নয়ন এই আমাৰে গাঁও চলি এটা কলাকে কালি বোলে কিবা কিজ দে এই আমাৰ গাঁৱৰে এই যে মামনি যে আছে তাইৰ লগত কিবা ব্যৱস্থা এটা কৰিব পাৰিলি ভাল হ'লা হয় না কি ক এই তুই আছো না কৰা ফাৰ্ষ্ট তোৰ কিন এই তোৰ হেৰি এইটো নাম্বাৰ ফোন নকৰবি আৰু কিন্তু এইটো নেউলাৰ ফোন হেল্ল' ও আই দুটা মিস কল হে ওয়েটিং में लगा है ओ आई फोन करो ओ दे দে দে ओ जा কিয় ফোন কৰিছিলি মানে কালি বোলে কিজ দি এতিয়া আমাৰ গাঁও চলিটো কৈ গেল যে কালি গোলাপ ফুল দিলি বোলে কিজ পাই বোলে কি কবে ময়ো এতিয়া শুনিলো মাত্ৰ আমি ইমান বছৰ হ'ল আমাৰ আমি আজিলৈকে এইগিলাখান দে গমেই নাপাওঁ সেইটোৱেতো নতুনকে উঠি নাকি ডেক এটা নতুনকৈ মানে মই গম নাপাওঁ মই আজি শুনিলো নতুনকৈ উঠি নেকি গম নাপাওঁ কি কৰা কিবা এটা কৰিব লাগিব ভাই কিবা এটা ব্যৱস্থা কৰিব লাগে কিবা এটা মেনেজ কৰিব লাগিব কি কৰা যায় কি কৰা ৰ তোৰ যে মামনিৰ কথা কৈছিল মামনি কি কৰা যায় কিবা কৰিব লাগে তাইৰ লগতে তাকেতো তাইৰ লগত তাই এই 3:30 বজাত গধূলি সেই কম্পিউটাৰত যাব ইনফটেকত গধূলি কম্পিউটাৰত যাব তাই গধূলি কম্পিউটাৰত যাতে তাইক গোলাপ ফুলটো দিব লাগিব সিদিনা কালি নিদো কালি আছিল কালি নেকি কিছ দে কালি দিবা লাগিব কালি কিছ দে আজি কি দে আজি বহা দে নাকি আজি কি দে মই নাজনো সি মোক নকলাক সি কৈছে কালি কিজ দে সেইটোৱে কৈছে আৰু নাজনো আৰু এই এটা কথা নেটত মক্কেলামি সপ্তাহ বুলি মাৰিলে আহে নেকি চাচোন চা নেটত মক্কেলামি সপ্তাহ নেকি এইটো এই সপ্তাহটোৰ নাম মক্কেলামি নেকি এইটো দেখোন ফেব্ৰুৱাৰীৰ মাহ দেখোন কি মক্কেলামিয়ে এইটো মক্কেলামি সপ্তাহ কিহৰ মক্কেলামি সপ্তাহ তাৰমানে মক্কেলামি সপ্তাহ এইটো মানে এতিয়া তই আজি ৰাতিলৈ ধৈৰ্য ধৰ কালি ৰাতিপুৱা 8টা বজাৰ পৰা বাতৰি লাইন ধৰব তো জৰা কি ক কেনেহেন তাৰমানে এইটো ক'ত যাব দেখোন কি কৰিব মানে হোটেল ৰেষ্টুৰেণ্ট পাৰ্ক বুজিছা হয় নেকি আমি আৰু সেইগিলাখান দেখোন বুজিয়ে পোৱা নাই একো গমেই নাপাওঁ দেখোন আচলতে এইটো সপ্তাহ আচলতে প্ৰেমৰ দিৱস মানে এইটো সপ্তাহ আৰু বহুতে মানে আৰু প্ৰেমৰ আমি চিংগুল আমাৰ নাই সেইকাৰণে মক্কেলামি সপ্তাহ আমাৰ কাৰণে বুজি পাইছা মক্কেলামি এনে তাৰমানে সেইটো কি পবিত্ৰ সপ্তাহ নেকি এনে মানে এতিয়া আমি চিংগুল কাৰণে আমাৰ মক্কেলামি এতিয়া যায় এতিয়া তই চাপোজ ধৰি লওক ভাল পালি তোৰ কাৰণে এইটো পবিত্ৰ দিন বুজি পাইছা ইটা 4 বাগে শ্বেয়াৰ কৰি দি পুৰা ফেচবুক হোৱাটছআপ মক্কেলামি বুলি শ্বেয়াৰ কৰি দিম মক্কেলামি বুলি কিয় তাৰমানে তোৰ নাই মন নাই কাৰণে মক্কেলামি বুলি আমি মক্কেলামি আমাৰ কাৰণে বহুত আছে তো বহুত আছে আমাৰ কাৰণে কি আছে আহি আছে শিৱ পূজা খাব লাগিব বাবা ফাংচন আহি লগি মদ খাব লাগিব আমাৰ সেই দিন এই লাইভ আমাৰ বিন্দাস তোৰ ৰিচাৰ্জ গিছি তা মোৰ আজি এই কি বুলি কয় কিবা এমবিও জানে দে সেই অনেটো চাও নিজে চাব পাৰা এইগুলো মোৰ মোবাইলে নাই দেখছা আমাৰ সিঙ্গুল কাৰণে মোবাইল নলগে হৈছে ওই কৃপন ৰ মহাকৃপন তই তই হিংকে বলি মোক আজি তুই কৃপন নহয় নাকি ভাল লাগিল মোবাইল এটা লবা নৰা তই বহুত কথা তো শিকলো তুই কিন্তু মোক হ'ব দে ইমান ট্ৰেজেডি হলবা ভালকে এক্সেসি টেষ্ট বেছিও তই মোবাইল এটা লবা আৰবি যো কালি তা আৰু অংকটো মারব লাগিল ৰ তাৰে আগতে ৰ কি কৰে অংকটো ৰ তাই কিতে আইব
এতিয়া কেইটামানত বাহে আমাৰ ঘৰলৈ তুমি নতুন মোবাইল চোবাইল নাই ফোনটো কৰিম তাই বা গীতে তাই ইলি আর তাইকে গোলাপ ফুলেরও কত পাবি তুই এবার দোকানৰ পৰা প্লাষ্টিকৰ লৈ আহিম গোলাপ ফুল বিচাৰি ফুৰিম নেকি বন নাই আৰু প্লাস্টিকৰ নহ'লে বা এই লৈ আহিম যে কয় জবা চবা ফুল লৈ আহিম ৰাঙা হ'লে ৰাঙা হৈ গ'লে হ'ল মহন্তৰ দোকানৰ পৰা আনিম জয়টা এতিয়া যাব তাত বাকি বাদ দি জয়টা কালি গলি হুলচেস পা লাগিল ও চলো চলো ইতে হ'লে কি ময়ে চলাই থাকব লাগিলে নেকি চলো এই নয়ন ফুল ও ভাই আজি ডিমে ডিম ফাইনাল ডিম আজি দি আই ভারি আজি এইটো দিলে তো মতি যাব টেনশনে নাই ওটি যাও আই ভারি আজি কালি বাই যাম আ নয়ন নয়ন এই এ তো কাইছা ও ভাই আইছি দু হুই আইছি ভাই ভয় লাগে মোর মুই যাম তুই যাবি এই ধপ ধপে আছে বুকখান মুই নিব দে ভাই তুই যা তুই আগত যা মোর না ভাই আছে এ কি করা আছে ভয় লাগে হুই কিংকে আপি বিলাক কিংকে নেদলি নহয় না এই তো পাবার নাই ও ভাই তুই যাসুন হে মুই না যাও তুই শুন তুই ভয় লাগে ভাই আমার ভয় লাগে মুই না যাও ভাই মোর ভয় লাগে পুরো পার হই যাব ওইটা এই যাসুন হে মুই যাম গাড়ি আরে মই যাম যা না যা কি হল আপনার আইসা নাকি রাস্তায় যাম কথা নাছ না মা ভালো কারণে কইছিল মই ভদ্র নাকি ইয়ে ই দেখোন কুকুরে মোক বেলেগকে কৈছিল আপনি তো গুরুত্ব নিদি নয়নের বাজি কি অবস্থা হয়েছে দেখ হলেও কালি ভাই কিস দে বুলি কলো ইমান দিন পাছত কিস দে আজি প্ৰমাণ কৰিব লাগছে তুই পাগলা আছে নাকি মোক তো গালি খুৱাই মারলি তুই কি বল কাজ সম্মান গোটে করবা তুই গেল কি হ ও তাই মোক কি কৈছে না মারবা বা কি মোক আচলতে কি হ'ল গম পাৰি কি মামনি তই একশো নকলা গম পা তাইৰ কাবে থাকবাও পাৰে সেইকাৰণে তই একশো নকলা এ তুই মোক কোন তুই গালি খাওছা তুই দে বুজা বাকি আৰু বেলেগে দি বহুত আছে অজস্ৰ আৰু কালি কিবা চকলেট দে কালিও আছে কিবা কালি কিটকাট দিলে ফাইনেল পট পোৱা দিম জানাম কৈছে টিকেট লিবত কো পট পোৱা ফাইনেল কিচেপে ভাল পাই না আপি পাব বলেছিল টিকট দিম নেকি এ পাগল আছে নেকি চিকৰ আপি খাই নেকি কালি কিটকাট দিবি আপি তোৰ বাইকৰ পাছত উঠি কোচকে উঠি বুজিছা বাৰু কালি গলি মাথা মাৰু আৰু কিন্তু নহয় তোৰ তো বাইক নাই বাইক কোবৰা মেনেজ কৰিবি তই এই আনিম তো কাবাৰ আমি লগাৰ গো এটা কিটকেটৰ পইচাটো জগাৰ কৰিব লাগে হাই ফ্ৰেণ্ডছ হাই ভিডিওটো কেনে লাগিল যদি ভাল লাগিল ভিডিওটো লাইক কৰক শ্বেয়াৰ কৰক কমেন্ট কৰক আৰু লগতে কণ্টেণ্টটো দবাই দিব লাহে আৰু সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিব থেংক ইউ কাঁচিয়লি ৰদৰে কোমল পৰশত মধুবালা ৰূপে গুণে ধুৰ